পেকেট আছে না? আছে দুটা দিয়কচোন। মোকো দিবচোন মুগ দালি চানা পেকেট এটা। দি আছো আছে। কিনো এনেকে ভেবা লাগি চাই আছে? নিদিয়ে কিয়া? নাই মানে মই অকণমান তোমাক দেখা চিনাকি আপোন নিজৰ লাগিছে সেইকাৰণে চাই আছো আৰু। ময়ো আপোনাক চিনি পাওঁ। হা হয় না? এই নগেন মাষ্টৰৰ জীয়েকৰ বিয়াত গৈছিল নে আপুনি? তুমি ঠিকে কৈছা, তাতেই দেখিছিলো। পিছে তোমাৰ নামটো কিনো? নমিতা। ইমান মিঠা তোমাৰ নামটো, যেনে মানুহ তেনে একদম পক্কা অমিতা। আপোনাৰ নাম? মোৰ নামটো খাপলা। আনকমন নাম। বেয়া নেকি মোৰ নামটো? একদম চুপাৰ, ধুনীয়া নাম। পিছে ভণ্টি তোমাৰ নামটো? মোৰ নামটো জয়া। বিৰাট ধুনীয়া মায়া লগা নাম। এনেই আপোনাৰ ঘৰ? মোৰ ঘৰ এই দোকানৰ পিছফালে। পিছে ভণ্টি তোমাৰ ঘৰ ক'ত? পিছে কাৰ ঘৰৰ ছোৱালী তুমি? মোৰ বাবাৰ নাম মদন। মইহে জাৰবাৰী গাঁৱত থাকো। সেই গাঁৱতো যাই থাকো, পানী খাবা। হয় নেকি? এইবাৰ পিছে আপুনি সেইফালে গ'লে নমিতাহঁতৰ ঘৰত সোমাই আহিব। কিয় নোসোমাও? মাতি সোমাবই লাগিব আৰু চাহ আৰু কিবা কিবি পানী চানী খাই আহিম নেকি? পিছে ঘৰত কোন আছে? মোৰ মা নাই। মই, বাবা আৰু ভণ্টি, তিনিটা পৰিয়াল। ভণ্টি ৰহিলা মামাহঁতৰ ঘৰতে থাকে। একদম সুখী পৰিয়াল। মোৰো কোনো নাই। মই অকলে ফাদাৰৰ একমাত্ৰ ল'ৰা। একমাত্ৰ মোৰ খুৰা ছোৱালী কেকৰি মোৰ লগত থাকে। তাই মোক ভাত পানী ৰান্ধি দিয়ে আৰু। দাদা আৰু নমিতাৰ পিছে একেই দশা। ভালেই হ'ব দে, নে কি নমিতা?